সুখৰ ৰহস্য। এখন গাঁৱত এজন বুঢ়া মানুহ বাস কৰিছিল। তেওঁ আছিল পৃথিৱীৰ অন্যতম দুৰ্ভগীয়া ব্যক্তি। গোটেই গাঁওখন তেওঁৰ ওপৰত বিচলিত হৈ পৰিছিল। তেওঁ সদায় দুখী আছিল। অনবৰতে তেওঁ কিবা নহয় কিবা এটা অভিযোগ কৰিছিল আৰু সদায় বেয়া মেজাজত আছিল। বয়সৰ লগে লগে তেওঁৰ কথাবোৰ আৰু বেছি বিৰক্তিকৰ হৈ আহিছিল। মানুহে তেওঁক প্ৰায়ে এৰাই চলিছিল। তেওঁৰ মুখখন দেখিলেই আন মানুহৰো মন মেজাজ নষ্ট হৈ গৈছিল। তেওঁৰ জীৱনৰ মূল্যৱান সময়বোৰ এইদৰেই অতিবাহিত হ'ল। কিন্তু যিদিনা তেওঁৰ বয়স ৮০ বছৰ হ'ল, তেতিয়াই এটা অবিশ্বাস্য ঘটনা ঘটিল। মানুহে শুনিবলৈ পালে যে বুঢ়াজন আজি সুখী হৈ পৰিছে। তেওঁৰ আজি কাৰো বিৰুদ্ধে কোনো অভিযোগ নাই। তেওঁ হাঁহিছেও, আনকি আজি তেওঁৰ মুখখনো উজ্বলি আছে। কথাটো চাৰিওফালে বিয়পি পৰিল। এই পৰিৱৰ্তনৰ আঁৰৰ কাৰণ জানিবলৈ সকলোৱে কৌতূহল হৈ পৰিছিল। এজন দুজনকৈ আহি সকলো মানুহ গোট খালে। গাঁৱৰ মানুহে বুঢ়াক সুধিলে, বাবা, আপোনাৰ কি হৈছে? আপুনি ইমান সলনি কেনেকৈ হ'ল? বুঢ়াই ক'লে, তেনেকুৱা বিশেষ একো নাই। যোৱা ৮০ বছৰ ধৰি মই সকলো ঠিক কৰিবলৈ চেষ্টা কৰি আছিলোঁ। সকলো সময়তে সুখৰ পিছত দৌৰিছিলোঁ, কিন্তু সেয়া অসাৰ আছিল। বৰ্তমান মই সুখ অবিহনে জীয়াই থকাৰ সিদ্ধান্ত লৈ বৰ্তমান জীৱনটো উপভোগ কৰিব বিচাৰিছোঁ, কিন্তু মই এতিয়া সুখী। বুঢ়াৰ কথা শুনি সকলো আচৰিত হ'ল। বুঢ়াই গোটেই জীৱন সুখ বিচাৰি হাবাচুৰি খালে, কিন্তু সুখ নাপালে, আৰু এতিয়া সুখ নালাগে বুলি ভবাৰ বাবেই বুঢ়াৰ দুখ নাইকিয়া হ'ল। অৰ্থাৎ কাহিনীটোৰ পৰাই এটা কথা বুজিব পাৰি যে সুখ খেদি খেদি পোৱা বস্তু নহয়। বৰ্তমান জীৱনটো উপভোগ কৰিব জানিলেই সুখ লাভ কৰিব পাৰি। সমস্যাৰ ৰহস্য। কাহিনীটো এজন জ্ঞানী মানুহৰ। গাঁৱৰ মানুহবোৰ বিভিন্ন সমস্যাৰ সমাধান বিচাৰি তেওঁৰ ওচৰলৈ আহে। এদিন জ্ঞানী মানুহজনে সিহঁতক এটি কৌতুক শুনালে। কৌতুকটো শুনি সকলোৱে হাঁহিত ফাটি গ'ল। কেইদিনমান পাছত জ্ঞানী মানুহজনে সেই একেটা কৌতুকেই সেই মানুহখিনিক আকৌ শুনালে। সিদিনা কৌতুকটো শুনি দুজনমান মানুহেহে আহিলে। তৃতীয় দিনা সেই একেটা কৌতুক কওঁতে কোনেও নাহাঁহিলে। তেতিয়া জ্ঞানী মানুহজনে হাঁহি এটা মাৰি ক'লে, যিহেতু একেটা কৌতুক বাৰে বাৰে শুনি হাঁহিব নোৱাৰি, গতিকে একেটা সমস্যাকে লৈ কান্দি থাকে কিয়? চিন্তাই আপোনাৰ সমস্যা সমাধান নকৰে, ই আপোনাৰ সময় আৰু শক্তিৰে অপচয় কৰিব। গতিকে চিন্তাৰ এই সমস্যাটো সমাধানৰ বাবে শক্তি লগাওক। সম্পৰ্কৰ ৰহস্য। এদিন দুজন বন্ধু মৰুভূমিৰ মাজেৰে গৈ আছিল। যাত্ৰাৰ সময়ত এজন বন্ধুৱে কিবা কাৰণত আনজনৰ গালত চৰ এটা মাৰিলে। যিজনক চৰ মাৰিছিল তেওঁ আঘাত পাইছিল, কিন্তু একো নোকোৱাকৈয়ে বালিত লিখিলে, আজি মোৰ পৰম বন্ধুৱে মোক এটা চৰ মাৰিলে। বহু সময় খোজকাঢ়ি যোৱাৰ পিছত দুয়ো বন্ধুৱে এটা পুখুৰী দেখিলে আৰু তাত দুয়োজনে গা ধুবলৈ ধৰিলে। চৰ মাৰি দিয়াজন অলপ বেছি গভীৰলৈ গৈ পানীত ডুব যাবলৈ ধৰিলে, কিন্তু চৰ খোৱা বন্ধুজনে তাক বচালে। পুখুৰীৰ পাৰলৈ আহি সি এটা শিলত লিখিলে, মই আজি মোৰ পৰম বন্ধুৰ জীৱন ৰক্ষা কৰিলোঁ। এতিয়া চৰ মাৰি দিয়া বন্ধুজনে আনজনক সুধিলে, যেতিয়া মই তোমাক চৰ মাৰিছিলোঁ তুমি বালিত লিখিছিলা, আৰু এতিয়া মোৰ জীৱন ৰক্ষা কৰাৰ পিছত তুমি কথাখিনি এটা শিলত লিখিছা, তুমি কিয় তেনেকুৱা কৰিলা? তেতিয়া বন্ধুজনে উত্তৰ দিলে, কোনোবাই যেতিয়া আমাক আঘাত দিয়ে তেতিয়া আমি বালিত লিখিব লাগে, যিটো ক্ষমাৰ বতাহে মচি পেলাব পাৰে। কিন্তু কোনোবাই যদি আমাৰ কাৰণে ভাল কাম কৰে আমি শিলত লিখিব লাগে, যাতে সেইটোক কোনো বতাহে মচি পেলাব নোৱাৰে। গতিকে জীৱনৰ সৰু সৰু কথাবোৰৰ বাবে সম্পৰ্কবোৰ নষ্ট কৰিব নালাগে। সুযোগ। তেতিয়া গৰমৰ দিন আছিল। জংঘলত এটা সিংহৰ বৰ ভোক লাগিছিল। সি তাৰ গুহাৰ পৰা ওলাই আহি ইফালে সিফালে চালে। সি ওচৰত এটা সৰু শহাপহু দেখিলে। সিংহই ভাবিলে, এইটোৱে মোৰ পেট ভৰাব নোৱাৰে। তথাপিও সি শহাপহুটোক ধৰিলে। সিংহই শহাপহুটোক মাৰিবলৈ ওলাইছিল।
তেতিয়াই এটা হৰিণ সেইফালে দৌৰি গ'ল। হৰিণাটো দেখি সিংহৰ লোভ বাঢ়ি গ'ল। সি ভাবিলে এই সৰু শহাপহুটো খোৱাৰ সলনি ডাঙৰ হৰিণাটো চিকাৰ কৰা ভাল হ'ব। সি শহাপহুটো এৰি হৰিণাৰ পিছে পিছে গ'ল, কিন্তু হৰিণাটো অৰণ্যৰ মাজত হেৰাই গ'ল। অৱশেষত সিংহই দুয়োকোৱে হেৰুৱাবলগীয়া হ'ল। গতিকে এটা সুযোগ এৰি আন এটা সুযোগলৈ যাব লাগে, তেতিয়াহে যেতিয়া দ্বিতীয়টো সুযোগ নিজৰ হাতৰ মুঠিলৈ আহে। প্ৰিয় শ্ৰোতা দৰ্শক, যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।